Welcome back to my YouTube channel, Czech Photography and Blog. তো বহুত দিনৰ মূৰত মই আপোনালোকক মোৰ YouTube চেনেল পুনৰবাৰ স্বাগতম জনালোঁ। তো বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ এতিয়াও সেইটোৱে কণ্ডিশ্যন চলি আছে বৰ্তমান। HS এক্সাম হয় নে নহয়, মই HS এক্সাম দিম বা তো বহুত দুমোজাত পৰি আছোঁ বৰ্তমান, হয় নে নহয়, তো কি হয় চৰকাৰে কি কৰি আছে একো পাত্তাই পোৱা নাই তাকে। তো যি হয় মোক আৰু ডিক্লেয়াৰ দিলে ভাল, মোৰ সেইটোৱে ক'লোঁ। তো আজি টপিকটো লৈ মই আগবাঢ়োঁ। আজি মই টপিকটো হ'ল আজি এটা ফটোত আমি কেনেকৈ ব্লাৰ বঢ়াব পাৰোঁ তাৰে কথা আমি অলপ আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'ল। তো ব্লাৰ বঢ়াটো অতি সহজ বুলি ক'লোঁ কাৰণ ময়ো এতিয়ালৈকে যিমানটা ফটো তুলিলোঁ, তো ফটো তোলোতে মই এতিয়ালৈকে কোনো ধৰণৰ এপ, কোনো ধৰণৰ লেন্স আৰু মোবাইলত থকা প্ৰ' মোড ইউজ কৰা নাই। মই নৰ্মেলি যেনেকৈ মই ফটো তুলি আহিছোঁ, তো আমি ফটোত কেনেকৈ ব্লাৰ বঢ়াব পাৰোঁ তাৰে কথা মই আপোনাৰ লগত শ্বেয়াৰ কৰিম। তো ফটোত ব্লাৰ বঢ়াটো অতি সহজ। ব্লাৰ বঢ়াওঁতে কৈ লওঁ মই প্ৰথমতে কথাখিনি, যেতিয়া আমি ফটো তোলোঁ, ফটো 1x হৈ থাকে, জুম হৈ নাথাকে। প্ৰথমতে আমি যদি 2x মানে অলপ জুম কৰি লওঁ ফটোটো, তেতিয়া আমি ভালদৰে ব্লাৰ দেখিবলৈ পাওঁ। তো চাওক অলপ আউটডোৰত কেনেকৈ মোৰ ফটো ব্লাৰ হয়। ফটোটো তুলিবৰ কাৰণে মই এইটো মোবাইল লৈ ল'লোঁ। এইটোতে মই তুলিম ফটোটো। এইটো Realme 5 Pro হয়। তো এইটো হ'ল আমাৰ অবজেক্ট, যোনটো মই ফটো তুলিম। এইটো কিবা এটা প্ৰুফ হয়, পঢ়িলা চাগে। তো 2xত ব্লাৰ পাই আছে, কি ধুনীয়াকৈ ক্লিক কৰি লৈছোঁ সেইকাৰণে। আৰু 1xত দেখিব পাৰিছে একো ব্লাৰে অহা নাই। যেতিয়া আমি 2x কৰি ল'লোঁ, তো কি ধুনীয়া এটা ব্লাৰ আহিব চাওক। এই দেখিলে কি ধুনীয়া ব্লাৰ আহিছে। এতিয়া ক্লিক কৰি ল'ম। এই আছিল আমাৰ সৰু এটা ট্ৰিক। এনেদৰে আপোনালোকে ফটোবিলাক ক্লিক কৰিব পাৰিব 2xৰে, অতি সুন্দৰ ব্লাৰ আহে। চাই কেনে পালে, যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' বহুত আহি আছে আৰু। অ'কে, আজিলৈকে।